হেল্ল' ফ্ৰেণ্ডছ, আজি মই পুনৰ আন এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। আজি এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক মই অলপ হ'লেও উপকৃত কৰিব পাৰিম বুলি মোৰ সম্পূৰ্ণ বিশ্বাস। গতিকে ফ্ৰেণ্ডছ, আহকচোন জানো আমি ধাতু ৰোগৰ পৰা কেনেকৈ নিৰাময় পাব পাৰোঁ। ফ্ৰেণ্ডছ, আমি জানো যে আমাৰ প্ৰায় সংখ্যক মহিলাই এই ধাতু ৰোগত ভুগি থাকে বা আছে, আৰু যিটো আমি বগাস্ৰাৱ বুলিও কওঁ। কিছু সংখ্যক মহিলাই এই ৰোগক লৈ বহুতো মানসিক চাপত ভোগে, আৰু দেখা যায় কিছু সংখ্যক মহিলা একেবাৰে ক্ষীণ হৈ যায়, আৰু তেওঁলোকৰ যিটো ছালৰ উজ্জ্বলতা ৰং একেবাৰে নাইকিয়া হৈ যায়, আৰু দেখা যায় মাহেকীয়াৰো প্ৰব্লেম হয়। ধৰি লওক 28 দিনত হ'বলগীয়াটো 25 দিনত হয়, 30 দিনত হ'বলগীয়াটো 28 দিনত হয়। তেনেকুৱা ধৰণৰ মাহেকীয়া বহুত প্ৰব্লেম হয়। পিৰিয়ডছটো ৰেগুলাৰ কেতিয়াও নহয়, আৰু কি ক'ম, আৰু এই ৰোগৰ কাৰণে আমাৰ কিছু সংখ্যক মহিলাই লাজো কৰে, ক'ব নিবিচাৰে, লুকুৱাই ৰাখে। গতিকে ফ্ৰেণ্ডছ, মই ক'ব বিচাৰিছোঁ যে এইটো লাজ কৰা একেবাৰে বিষয় নহয়। আমি যদি লাজ কৰি লুকুৱাই ৰাখোঁ তেতিয়া আমাৰ নিজৰ কাৰণে অপকাৰহে হ'ব। গতিকে আমি ইয়াক লুকুৱাই নাৰাখি আমি প্ৰকাশ কৰাটো আমাৰ নিজৰ কাৰণে ভাল। আৰু ৰোগী সৰুৱে হওক বা ডাঙৰেই হওক, ৰোগী ইয়াত লাজ কৰিবলগীয়া বিষয় একেবাৰে নহয়। গতিকে ফ্ৰেণ্ডছ, আজি মই ক'ব বিচাৰিছোঁ যে এই ধাতু ৰোগত ময়ো ভুগি আছিলোঁ, আৰু আমি দেখিছোঁ যে আমাৰ প্ৰায় সংখ্যক মহিলাই যেতিয়া আমাৰ ধাতু ৰোগ হয় তেতিয়া আমি গাঁৱলীয়া ঔষধ বিচাৰোঁ, আৰু গাঁৱলীয়া ঔষধ আমি গ্ৰহণ কৰোঁ। আৰু দেখিছোঁ যে যদিও আমি গাঁৱলীয়া ঔষধ খাওঁ বা গাঁৱলীয়া ঔষধ আমি ব্যৱহাৰ কৰোঁ, তেতিয়া আমাৰ এনেকুৱা হয় যে আমি 2-3 দিনৰ কাৰণে ভাল পালোঁ, আমাৰ এমাহ-2মাহৰ কাৰণে ভাল পালোঁ, কিন্তু পুনৰ সেই বেমাৰটো হোৱাৰ চান্স থাকে। মানে যদিও ভাল পাওঁ কেইদিনমানৰ কাৰণে, আকৌ পুনৰ হোৱাৰ চান্সটো থাকে আৰু হয়ও। গতিকে সম্পূৰ্ণ কৰি আমি কেতিয়াও ভাল পোৱা নাই, আৰু কিছুমানে যদিও ভাল পাইছে, কিন্তু খুব কম সংখ্যক লোকেহে গাঁৱলীয়া ঔষধৰ পৰা এই ৰোগৰ পৰা ভাল পাইছে। গতিকে মই ক'ব বিচাৰিছোঁ যে মই এই ৰোগৰ পৰা কেনেকৈ ভাল পালোঁ। আজি এতিয়া পুৱা 5:30 হৈছে। আজি পুৱা মই সোনকালে উঠি এই ভিডিঅ'টো আপোনালোকলৈ শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকৰো উপকাৰ হওক। আনক উপকাৰ কৰিব পাৰিলে নিজেও উপকাৰ হয়। গতিকে আজি মই পুৱাতে ভিডিঅ'টো আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। চাওক আপোনালোকে, মই দেখুৱাব বিচাৰিছোঁ ইয়াত 2টা গিলাচ। এটা গ্লাছত পানী, আৰু তলত আপোনালোকে দেখিছে মেথি। ইয়াত দেখিছে মেথি। মই যোৱাকালি ৰাতি শোৱাৰ আগতে মেথি এমুঠিমান লৈ, সম্পূৰ্ণ এমুঠি নহয়, খুব কম পৰিমাণে মেথি অলপ পানীত তিয়াই ৰাখিছিলোঁ। আৰু সেই মেথি পানীখিনি এতিয়া ৰংটো কেনেকুৱা হৈছে দেখিছে। এতিয়া কিবা অলপ সেউজীয়া টাইপৰ ৰংটো হৈছে, আৰু মেথিৰ যিখিনি আছিল গোটেইখিনি এই পানীত ওলাই গৈছে। আৰু সেই পানীখিনি মই এতিয়া ৰাতিপুৱাতে একো নোখোৱাৰ আগত এম্পটি ষ্টমাক এই পানীখিনি মই গ্ৰহণ কৰিম। আৰু মোৰ যিটো ধাতু ৰোগ আছিল সেইটো মোৰ সম্পূৰ্ণ ভাল হৈ গৈছে। মই কণ্টিনিউ 20 দিন ধৰি এনেকৈ এম্পটি ষ্টমাক মই গ্ৰহণ কৰি আহিছোঁ। আৰু কিন্তু এনেকুৱা নহয় যে মই আজি কৰিলোঁ কালিলৈ অফ কৰি দিলোঁ, তেনেকৈ নহ'ব। আপোনালোকে কণ্টিনিউ কৰিব লাগিব। আজিও কৰিলে, কালিও কৰিলে, এনেকৈ কৰি থাকিব লাগিব কণ্টিনিউ। আৰু চাহটো একেবাৰে কম খাব, আৰু পাৰিলে নাখাবইচোন কেইদিনমান। তাৰপাছত আৰু আমি যিটো জ্বলা খাওঁ, সেই জ্বলাটো খুব কম পৰিমাণে খাব। যদি নোখোৱাকৈ থাকিব নোৱাৰে
তেতিয়া খুব কম পৰিমাণে খাব আৰু যদি পাৰে পৰাপক্ষত নাখাবই কেইদিনমানৰ কাৰণে। আপুনি যিমান দিন এই পানীটো ইউজ কৰিব সম্পূৰ্ণ ভাল নোহোৱালৈকে জ্বলাটো আপুনি একেবাৰে ইউজ নকৰিব, আপুনি নাখাব। এতিয়া মই ক'ব বিচাৰিছোঁ যে মই এনেকৈ মেথি পানী আজি 20 দিনৰ পৰা খাই আছোঁ কণ্টিনিউ। খাই মই সম্পূৰ্ণ ভাল পালোঁ। মই কেৱল ধাতু ৰোগৰ পৰাই যে ভাল পাইছোঁ তেনেকুৱা নহয় ফ্ৰেণ্ডছ। মই এই মেথিৰ পানী খাই কি উপকাৰ লাভ কৰিছোঁ সেইটো মই আপোনালোকক জনাওঁ। যে প্ৰথম কথা হৈছে মোৰ চুলিখিনি একেবাৰে পাতল হৈ গৈছিল আৰু খুব চুলি মোৰ সৰে, ঠিক আছে। সেই চুলি যিটো সৰিছিল, এই মেথিৰ পানী এনেকৈ এম্পটি ষ্টমাক ৰাতিপুৱা খোৱাৰ কাৰণে মোৰ চুলি সৰাটো একেবাৰে নাইকিয়া হৈ গৈছে। মই আচৰিত খাইছোঁ আৰু মই খুব ভাল উপকাৰ পাইছোঁ এই মেথিৰ পানীৰ পৰা। নাম্বাৰ 1 সেইটো। তাৰপিছত নাম্বাৰ 2 মোৰ এনেকুৱা হৈছিল যিটো মোৰ মাহেকীয়া সেইটো ৰেগুলাৰ কেতিয়াও হোৱা নাছিল আৰু মানে ধৰি লওক মই হ'ব লাগে 28 দিনত হওঁ, 25 দিনত, তেনেকৈ মোৰ ইৰেগুলাৰ হৈ আছিল আৰু ৰক্তচাপ বহুত বেছিকৈ হৈছিল। কিন্তু এতিয়া মই এই মেথি পানীখিনি যিদিনাৰ পৰা মই খাবলৈ ধৰিলোঁ, মই কণ্টিনিউ খাই আছোঁ এনেকৈ 20 দিন, আজি এমাহ পাৰ হৈ গৈছে। মই খাই আছোঁ, খুব ভাল লাগিছে, মই উপকাৰ পাইছোঁ, গতিকে মোৰ এৰিবলৈ একেবাৰে মন নাই। আৰু সেয়াই মোৰ পিৰিয়ডছটো ৰেগুলাৰ হৈ গ'ল আৰু মোৰ যিটো ধাতু ৰোগ সেইটোৱে একেবাৰে নাইকিয়া হৈ গৈছে, একেবাৰে নাই। মই জ্বলাটো খোৱা একেবাৰে বন্ধ কৰি দিলোঁ, চাহ মই একেবাৰে নাখাওঁৱে। আৰু জ্বলাটো মই যদিও খাইছিলোঁ খুব কম পৰিমাণে, এনেই অকণমান খাইছিলোঁ, কিন্তু সেইখিনিও মই বাদ দিলোঁ আৰু চাহ মই একেবাৰে নাখাওঁ। আৰু এতিয়া মই এনেকৈ মেথি পানী সদায় ৰাতিপুৱা মই গ্ৰহণ কৰি আছোঁ। মই খুব ভাল উপকাৰ পাইছোঁ। নাম্বাৰ 1 চুলি ক'লোঁ, তাৰপিছত আৰু যিটো ধাতু ৰোগ সেইটোও মোৰ ভাল হৈছে, খুব ভাল। আৰু এই যিটো মেথি, এই মেথিটো আপোনালোকে মাৰ্কেটৰ পৰা মাৰ্কেটত এভেইলেবল হয়তো, আৰু আমাৰ মহিলাসকলৰ কিটচেনত এইটো থাকেই, প্ৰত্যেকৰ ঘৰতে থাকে। গতিকে আৰু যদিও নাথাকে সেইটো মাৰ্কেটৰ পৰা আপোনালোকে কিনি আনিব পাৰে। আপোনালোকে এটা কাম কৰিব, 1 কিলোমান মেথি কিনি আনি ঘৰত ৰাখিব আৰু সদায় ৰাতি ভাত পানী খাই যেতিয়া আপোনালোকে শোৱাৰ আগে অকণমান মেথিটো ধুই ল'ব, পৰিষ্কাৰ কৰি ল'ব, কৰি এগিলাচ পানীত মেথিখিনি ডুবাই ৰাখিব আৰু গোটেই ৰাতিটো তেনেকৈ মেথি পানীখিনি ঢাকি ৰাখিব, পানীখিনি যাতে আপুনি ৰাতিপুৱা সেই পানীখিনি গ্ৰহণ কৰিব পাৰে। আৰু ৰাতিপুৱা শুই উঠি প্ৰথমতে আপুনি সেইটো কাম কৰিব, ফাৰ্ষ্ট আপুনি মেথিৰ পানীখিনি খাব। তেনেকৈ আপোনালোকে কণ্টিনিউ 15-20 দিন যেতিয়া কৰিব, তেতিয়া লাহে লাহে ৰিজাল্ট পাবই আৰু নিজে দেখিব চব ভাল হৈ গৈছে। আপোনাৰ পিৰিয়ডছ ৰেগুলাৰ হৈছে, আপোনাৰ ধাতু একেবাৰে নাইকিয়া হৈ গৈছে, সম্পূৰ্ণ বন্ধ হৈ গৈছে। আৰু চাবচোন, ইউৰিক এচিডৰ যদি কিবা প্ৰব্লেম থাকে সেইটোও নিয়ন্ত্ৰণত থাকে, কাৰোবাৰ যদি ডায়েবেটিছৰ প্ৰব্লেম থাকে সেইটোও নিয়ন্ত্ৰণত থাকে। আৰু এই মেথি আমি ছুপাৰ ফুড হিচাপে লোৱা হৈছে মেথি, আৰু মেথিৰ বহুত উপকাৰিতা আছে আৰু বহুত উপকাৰী হয়। ইয়াত A ভিটামিন আছে, B ভিটামিন, C ভিটামিন আৰু ফলিক এচিড আছে, আইৰণ, পটেছিয়াম, সকলোখিনি ইয়াত পোৱা যায়। গতিকে এই মেথি কেৱল ধাতু ৰোগৰ কাৰণেই নহয়, বহুতকেইটাৰ কাৰণে ভাল মেথি, বহুত ৰোগৰ কাৰণে ভাল। আৰু মই মেথিৰ পানী খাই মই বহুত ভাল পাইছোঁ। গতিকে ফ্ৰেণ্ডছ, মই ভাবিলোঁ আজি পুৱা এই পানীখিনি গ্ৰহণ কৰাৰ আগত মোৰ বন্ধু বান্ধৱীসকলেও মোৰ দৰে উপকৃত হ'ব লাগে। আৰু যদি কাৰোবাৰ আছে ধাতু ৰোগ, যদি কাৰোবাৰ মাহেকীয়া প্ৰব্লেম আছে, যদি কাৰোবাৰ খুব বেছিকৈ চুলি সৰিছে, তেখেতলোকে মই যেনেকৈ কৈছোঁ তেনেকৈ ফ'ল' কৰক আৰু বিশ্বাস কৰক আৰু ধৈৰ্য ধৰক, নিশ্চয় ভাল হ'ব। আপোনালোকে কৰি চাওক কণ্টিনিউ, আৰু যদি ভাল নহয় তেতিয়া মোক ক'ব। মই 100% চিয়'ৰ কৈছোঁ সম্পূৰ্ণ ভাল পাব আৰু মই পাইছোঁ। গতিকে ফ্ৰেণ্ডছ, সেইটো কাৰণে আজি মই এই ভিডিঅ'টো আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। আজি সোমবাৰ,
আপোনালোকৰ দিনটো শুভ হওক। হেপী মানডে'। থেংক ইউ, ধন্যবাদ।